আমি এখন চাহপাত বাগান হৈছে আমি এখন চাহপাত বাগান চাবলৈ গৈ আছো আপোনালোকে যদি চাব খুজে শেষলৈকে চাই থাকক এখন চাহপাত বাগান আচলতে আমাৰ যিখন মানে হল বেছি দূৰৰ নহয় মানে ওচৰতে হয় এখন সেইটো কাৰণে মই মানে খোজকাঢ়ি আহিলোঁ আৰু ইয়াতে মানে অকণমান জংঘলে যাব লাগে এইটো মথাইৰে আমি খোজকাঢ়ি গৈ থাকিম তাৰপিছত অকণমান গ'লে আমি চাহপাত বাগানখন পাই যাম চাহপাত বাগানখন চাবলৈ ৰায়পুৰত যদি চাহপাত বাগানখন চাব মন আছে শেষলৈকে চাই থাকক আপোনালোকক এখন মই চাহপাত বাগান দেখুৱাম আপোনালোকে যদি দেখুৱাম বন্ধুসকল আজি আমি বহুত খোজকাঢ়ি অতি মানে হাল আহিলোঁ আৰু বৰ্তমান আমি চাহপাত বাগানখনৰ ওচৰতে আছোঁ আৰু এতিয়া আপোনালোকক মই সেইখন বাগান দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াতে যদি আপুনি ফটো কেপচাৰ কৰিব খোজে ধুনীয়া এটা চিনাৰী লৈ আৰু বাগানৰ ভিতৰত যদি আপুনি ফটো এটা ল'ব খোজে তেতিয়াহ'লে এইখন ৰায়পুৰৰ পৰা ধুনীয়াকৈ মথাউৰিৰে আহিলে এনেকৈ আপুনি এই চাহপাত বাগানখন দেখিবলৈ পাব ঠিক আছে যিখন আমাৰ খানালিয়াৰ পাৰা আছে খানালিয়াৰ পাৰাৰ পৰা বেছি দূৰ নহয় তাৰপিছত ইফালে এইখিনি আমাৰ ভালুকখাঁ যাব বুলি কয় আৰু ধুনীয়াকৈ আপুনি সেই চাহপাত বাগানখন দেখিবলৈ পাব চ' ফাইনেলি আমি আহি পালোঁ চাহপাত বাগানৰ ওচৰত আপোনালোকক মই দেখি দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টি শেষলৈকে চাব ইয়াত দেখিবলৈ পাইছে আপোনালোকে এইখন হ'ল আমাৰ অসমৰ চাহপাত বাগান ঠিক আছে এইখন আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া লাগে পৰিৱেশ মজা পৰিৱেশ চাহ বাগান ভাল লাগিছে দেখি আহিবলৈ পাইছোঁ আমি বহুত দিনৰ মূৰত আহিম বুলি ভাবি আছিলোঁ এতিয়া আহি পালোঁ সুন্দৰ এটা পৰিৱেশ আমাৰ মন শীতল হৈ গৈছে ধুনীয়া চিৰলি চৰাই See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays, and এনেকৈ আমি চাহপাত বাগানৰ মাজত বহুখিনি সময় অতিক্ৰম কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ সাজু হৈছোঁ চ' আপোনালোকে দেখিবলৈ পাইছে বাগানখন যে চাহপাতৰ বাগানখন ইমান ধুনীয়া লাগে আৰু ইয়াতে কোনো ধৰণৰ আপুনি হাই হাল্লা ধুনীয়া এটা পৰিৱেশ আপুনি ইয়াতে যদি আহিব বিচাৰে তেতিয়াহ'লে আহি ধুনীয়াকৈ আপুনি ফটো কেপচাৰ কৰিব পাৰে আৰু ধুনীয়া এটা চিনাৰী হয় ঠিক আছে তো আপোনালোকে নিশ্চয় আপোনালোকে ভাল পায় ঠিক আছে চ' আপোনালোকক মই চাহপাত বাগানখন দেখুৱাই দিলোঁ আৰু অকণমান দেৰিকৈ আমি আহিম ইয়ালৈকে আৰু ইয়াত আমি এইবাৰ বহুখিনি মানুহ ইয়াতে চাহপাত বাগানখন চাবলৈ আহিম আৰু ফটো কেপচাৰ কৰিবলৈ আহিম চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব চ' ধন্যবাদ